নমস্কাৰ। লকডাউনৰ সময়ত সীমিত পাচলিৰে কেনেকৈ সীমিত খাদ্য তৈয়াৰ কৰি উলিয়াব পাৰি তাকে প্ৰয়াস কৰিছোঁ। এয়া কাচকল বাকলি এইবিলাক, এইটো কাচকল ধুনীয়াকৈ চেলাই লৈছোঁ ধুই পখালি। এই বাকলিখিনি এতিয়া আমি মিহিকৈ কাটি ল'ব লাগিব। এয়া কাটি লৈছোঁ মিহি মিহি কৰি, ধুনীয়াকৈ কাটিছোঁ মিহি মিহি কৰি। এতিয়া আমি নহৰু 2 ফুটামানে কেঁচা জলকীয়া ধুনীয়াকৈ তেলত ভাজি ল'ম। এতিয়া ভালদৰে লৰাই থাকিব লাগিব কিছু সময়। নহৰুৱে জলকীয়াখিনি অকণমান ব্ৰাউন কালাৰ এটা আহিব লাগিব। তাৰপিছত কাটি থোৱা কলৰ বাকলিখিনি আমি ইয়াতে ভাজিম। এয়া বাকলিখিনি লৈছোঁ। এতিয়া ধুনীয়াকৈ 4-5মান লৰাই দিম। প্ৰায় 5-10 মিনিটমান ভাজিম। এয়া খাৰলি কলৰ, এই খাৰলিখিনি এতিয়া ইয়াতে পানীৰ সৈতে দিছোঁ। দি লৈ কিছু সময় লৰাই থাকিব লাগিব 5-10 মিনিটমান। প্ৰায় সিজিছে, পানীখিনি নাইকিয়া হৈ যাব দিব লাগিব, শুকান হ'ব লাগিব। এয়া ভাজি ৰেডি, কলৰ বাকলি খাৰ দি বনোৱা। আপোনালোকে খাই চাবচোন বাৰু, ধুনীয়া চেণ্ট এটা আহিছে, খাব বৰ ভাল হৈছে। ধন্যবাদ।